Hello everyone, how are you? I hope you are fit and fine. So আজি আপোনালোকৰ সন্মুখত আহিছোঁ এটা নতুন ভিডিঅ' লৈ। সো ভিডিঅ'টো হ'ব খুব এটা দুখজনক এটা ভিডিঅ' যে আমাৰ মাজত এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱবোৰ প্ৰভাৱান্বিত হৈ আছে যিবিলাক আমাৰ মুখৰে উচ্চাৰণ কৰাটো এটা বেয়া হেৰি। মই সকলোকে আহ্বান কৰিছোঁ যে আমাৰ মাজত শান্তিৰ বাণী প্ৰচাৰ কৰিব লাগে। দেশখনক আমাৰ সমাজখনক উন্নতিৰ পথত আগুৱাই লৈ যাব লাগিব। হিন্দু হোক, জৈন, বৌদ্ধ, শিখ, মুছলমান যি কি নহওক কিয় আমি আমাৰ মিছনটো আজি দিল্লী ছাকচেছফুল কৰি মছজিদ জ্বলাই দিয়া হ'ল। জুইৰে মছজিদটো জ্বলাই দিয়া হ'ল। কি হ'ল তাৰ পৰা কিবা এটা ভাল মানৱ জগত প্ৰকাশ পালে নেকি? নাভাবোঁ। এনেকুৱা ধৰণৰ কাম মানুহে কৰিব পাৰে নেকি? এইবিলাক কথা মুখেৰে উচ্চাৰণ কৰাটোৱেই এটা বেয়া। মই এইটো মিডিয়া চাই এনেকুৱা এটা বেয়া লাগিছে, মোৰ এনেকুৱা এটা বেয়া লাগিছে, আগৰ পিছতো হৈ গৈছে। চ' এতিয়া মানুহৰ মাজত এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱবোৰ প্ৰভাৱান্বিত হৈ আছে। দিল্লীৰ মছজিদত এতিয়া জুই লগাইছে, আৰু কেইদিনমান পিছত শুনিম যে মন্দিৰতো জুই লগাই দিছে। কৰিব পাৰে। আপোনালোকে আজি মছজিদত জুই লগাই দিছে, তেতিয়াহ'লে সেই আৰু কোনোবা এজনে মন্দিৰতো জুই লগাই দিব পাৰে। এইটো কোনো ঠিক নাই। কৰিবও পাৰে, নকৰিব পাৰে, কৰিব পাৰে। কাৰণ আজি আপোনালোকে যদি মছজিদত জুই লগাই দিছে, কিমানবোৰ মানুহৰ অশান্তি আমাৰ মুছলমান সম্প্ৰদায়ৰ মাজত এটা বেয়া এটা মনৰ প্ৰকাশ পাই গৈছে। কিমান মানুহে অশান্তিত ভুগি আছে। মছজিদত জুই লগাই দিছে, এনেকুৱা ধৰণৰ এটা বেয়া কাম মানুহৰ মানৱতাবোধে প্ৰকাশ কৰিব নোৱাৰে। মই সকলোকে আহ্বান কৰিছোঁ, শান্তিৰ প্ৰতি আগবাঢ়ি আহক। দেশখনক উন্নতিৰ পথত লৈ যাওক। আপোনালোকৰ মাজত আমাৰ হিন্দু, মুছলমান, শিখ, জৈন, খ্ৰীষ্টান এইবিলাকৰ মাজত ধৰ্ম ভেদাভেদ আনি আমাৰ সমাজখনক উন্নতি কৰিব বাদ দি এইবিলাক আনি আমাৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে এক শ্ৰেণীৰ মানুহে। যি শ্ৰেণীৰ মানুহে আমাক কেতিয়াও ছাপোৰ্ট নকৰে, ভাল কামক ছাপোৰ্ট নকৰে, সেইবিলাক মানুহে এইবিলাক কৰিব পাৰে। কেতিয়াবা অসমতো এনেকুৱা ধৰণৰ প্ৰভাৱান্বিত হ'ব পাৰে। কেতিয়াবা সমস্যা আমাৰ অসমতো হৈ গৈছে। চ' মষ্ট অফ দ্য প্ৰব্লেমছ আমাৰ মুছলমান সম্প্ৰদায়ৰ মাজতে বেছি হৈ আছে এই প্ৰব্লেমবিলাক। ত' মুছলমান সকলে কোনোবা কিবা বেয়া কৈছে নেকি? কোনোবাই বেয়া কাম কৰিছে নেকি? মোৰ মতে নাই। মুছলমানসকলক চাব নোখোজে, মুছলমানসকলে বেয়া কাম কৰি আছে এইবিলাক বুলি ভাবি মুছলমানসকলক একচেটিয়া কৰিছে, বিভেদ সৃষ্টি কৰিছে, আৰু আমাৰ মাজত বেয়া প্ৰভাৱান্বিত আনি পৰিছে। মই সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে দেশখনক আগুৱাই লৈ যাওক, সমাজখনক উন্নতি কৰক, নিজেও আগুৱাই যাওক, আনকো আগবাঢ়ি যাবলৈ অলপ সহায় কৰক। মই আৰু বেছি নকওঁ। মই এই দুখ প্ৰকাশেৰে আপোনালোকৰ সকলো ধৰ্মৰ মানুহকে মই শ্ৰদ্ধাৰে জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কাম মানৱতাবোধে প্ৰকাশ নকৰে। এনেকুৱা ধৰণৰ কাম মানৱতাই নকৰে। এনেকুৱা ধৰণৰ কাম কৰে নাস্তিক, বেয়া, ধৰ্মৰ প্ৰতি যাৰ জ্ঞান নাই সেয়ে এইবিলাক কাম কৰিব পাৰে। যাৰ প্ৰতি কোনো ধৰ্মৰ জ্ঞান নাই সেয়ে এইবিলাক কাম কৰিব পাৰে। কোনোবা এটা মানুহৰ কোনো এটা চক্ৰান্তৰ মাধ্যমে এই কামবোৰ হ'ব পাৰে, হৈছে। যিবোৰে বা কৰিব পাৰে, চ' সেইসকলক এৰেষ্ট কৰিব পাৰে। চ' মই আৰু বেছি নকওঁ। মই সকলোকে আহ্বান কৰিছোঁ, সকলো ধৰ্মৰ প্ৰতি আপোনালোকে নিজ ধৰ্মত আছে নেকি? আপোনালোকে ক'ব পাৰিব নেকি যে এজনৰ মছজিদত জুই লগাই দিয়া, আনজনৰ মন্দিৰত জুই লগাই দিয়া, এনেকুৱা ধৰণৰ কথা কোনো ধৰ্মত আছে নেকি? কোনো ধৰ্মত নাই। কিয়নো এইবিলাক কাম কৰিছে আমাৰ মতত এক শ্ৰেণীৰ মানুহে, যি শ্ৰেণীৰ মানুহৰ কোনো ধৰ্মৰ প্ৰতি জ্ঞান নাই, সেই শ্ৰেণীৰ মানুহে এইবিলাক কাম কৰিছে। মই সকলোকে আহ্বান কৰিছোঁ শান্তিৰ প্ৰতি। চ' I will see that mission some other time. Take care of yourself and